নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আচলতে বহুত দিন হ'ল ব্লগ বনোৱা নাছিলোঁ আৰু আজি বনাইছোঁ ব্লগ এটা বহুত দিনৰ মূৰত। আচলতে মোৰ এক্সাম হৈ আছে আৰু এক্সামৰ কাৰণে মানে ব্লগ আপলোড কৰিব পৰা নাই আৰু আজিৰ দিনটো বহুত স্পেচিয়েল হয় মোৰ কাৰণে, সেইকাৰণে ভাবিলোঁ ব্লগ এটাকে আজি বনাওঁ। আজি আচলতে মোৰ বাৰ্থডে আৰু আজিৰ দিনটোত আপোনালোকৰ পৰা বিচাৰিছোঁ বহুত মৰম আশীৰ্বাদ, সদায় যেন ভালে থাকিব পাৰোঁ তাৰে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ৰাতিপুৱা এয়া শুই উঠি আহিছোঁ, মনটো একদম কিবা এটা ভাল লাগিছে। মানে বাৰ্থডে হ'লে মানে নিজৰ জন্মদিনটোত এনেও মনটো কিবা এটা ভাল লাগি থাকে। আৰু শুই উঠাৰ আগতে দেউতাই মই ভাল পোৱা একদম ফেভৰেট বস্তু এটা বনাই থৈছে, পায়স বনাই থৈছে। বহুত ব্যস্ততাৰ মাজত দেই, এফালে ক'ৰবালৈ যাব লাগে আৰু দেউতা মানে বহুত ব্যস্ততাৰ মাজত মোলৈ মিঠা বস্তু পায়স বনাই থৈছে। মই খাই বহুত বেছি ভাল পাওঁ আৰু দেউতাই জানে সেইটো কথা, আৰু সেইটো কাৰণে ভাবিলে পায়সকে আজি সোনকালে শুই উঠি খুৱাই দিওঁ। আৰু দেউতাই এতিয়া বনাই মেলি ৰেডি হৈ আছে, মোক খুৱাবলৈ ৰৈছে আৰু মই এয়া শুই উঠি আহিছোঁহে। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আচলতে পায়স খোৱাটো ডাঙৰ কথা নহয়, দেউতাই ইমান যে ব্যস্ততাৰ মাজত মই শুই উঠাৰ আগতে মানে স্পেচিয়েলি মোৰ কাৰণে বনাইছে। তাত আচলতে বহুত মৰম, বহুত হেঁপাহ লুকাই আছে আৰু ভাল লাগিছে বহুত বেছি। ৰাতিপুৱা শুই উঠিয়ে মানে এনেকৈ স্পেচিয়েলি যি নহওক কিবা এটা দেউতাই মানে মোৰ কাৰণে কিবা এটা কৰিছে। বহুত বেছি মৰম যাচিছোঁ দেউতাক মই। হেল্ল' গাইজ, বহুত আচলতে ব্যস্ততাৰ মাজত এয়া মোলৈ স্পেচিয়েলি বনাই দিছে দেউতাই, আৰু দেউতালৈ বহুত বহুত মৰম বহুত বহুত মৰম যাচিছোঁ। আৰু এয়া চাওক আৰু আমাৰ শুনজনীক অকণমান খুৱাই দিছোঁ। ধুনীয়া হৈছে। আৰু মাক নেদেখালোঁ, মা আচলতে কেমেৰামেন কেমেৰা ধৰি আছে, আৰু মাক আপোনালোকক পিছত দেখাই আছোঁ। আৰু পিছত কি হয় আপোনালোকক দেখাম। এতিয়া এয়াই আৰু ৰাতিপুৱাতে বাই বাই।